Hi everyone, Kalason Chayalo apnalokok swagatom. Aji a yellow beet red color sadar mekhela jor logot style kori a makeup look to create korisu. A makeup look to apuni bialo jaute ba cultural program or babe recreate korbo pare. Eye makeup look to moi silver color shimmer eyeshadow apply korisu. So jewelry khiniu moi silver color rakhisu oxidized jewelry. Video to sai bhal pale like eta kori dibo ar jodi apuni prothom bar loi ei channel to le ahise tente subscribe kori lobo jodi he apuni makeup aru skin care video sai bhal pai so ahok apunalukok makeup look to kenekoi kore dekhao first moi skin khon moisturize korim Pond's or gel moisturizer di It is a खूब light moisturizer so खूब basic hydration provide nokoribo কিন্তু actually মই ঠান্ডাৰ কাৰণে এতিয়ালৈকে ভাল ময়শ্চাৰাইজাৰ এটা লোৱা নাই কিন্তু লব লাগিব এটা যেহেতু ঠান্ডাত আমাক অলপ থিক ময়শ্চাৰাইজাৰ এটা লাগে স্কিনখন ড্ৰাই নহবৰ কাৰণে মই পেকৰ এই পোৰ প্ৰাইমাৰটো লগাম যি মোৰ নাকৰ ওপৰত থকা চকুৰ তলত থকা পোৰছ বিলাক মিনিমাইজ কৰে সো ইমান লম এটো এটা সিলিকন বেসড প্ৰাইমাৰ जी आमार पोर्स बिलाक फिल करि दिए आरो जेटा मेकअप करो आमार पोर्स बिलाक विजिबल होय ना थाके অলপমান চকুৰ ওপৰটো লগাই লৈছো কাৰণ আই মেকআপৰ কাৰণে আৰু মই বেলেগকৈ প্ৰাইমাৰ ন লগাও Foundationer babe moi Inside Cosmetics or second skin foundation to use korim. It is a ultra thin foundation. Bishekoi winters or karne karan thanda dinor amar skin kon dry flaky hoi thake. Khub besi heavy coverage thaka foundation lagabole borta mon na jay karan skin kon tetia hunkale dry hoy. Kintu eniko dhonor light coverage dia hydrated feel hua foundation lagale skin kon bahut bhal feel hoi thake aru apunar makeup to fresh dekhai aru jehetu eto long lasting foundation buli claim korise gotike hopefully eto long lasting ho hobo yar shade to moi use korisu 04 warm nude so eto dropper foundation hoy aru dropper foundation ba liquid foundation black moi brush or sohayat lagabole besi bhal pao মই ইউজ কৰা ফাউন্ডেশন ব্ৰাশডাল Swiss Beauty এডাল মিডিয়াম সাইজৰ স্টিফলিং ব্ৰাশ স্পঞ্জেৰে ব্লেন্ড কৰাতকৈ ব্ৰাশেৰে ফাউন্ডেশন ব্লেন্ড কৰিলে কুইকলি ফাউন্ডেশন খিনি ব্লেন্ড হৈ যায় ইমান বেছি মেহনতো নালাগে ব্ৰাশেৰে ফাউন্ডেশন ব্লেন্ড কৰাৰ সময়ত আপুনি এটা কথাই চাব লাগে যে ব্ৰাশৰ ষ্ট্ৰিক্স বিলাক যাতে মুখত থাকি না যায় ব্লেন্ড কৰাৰ সময়ত সো যেতিয়ালৈকে মুখখন ফ্ললেছ নেদেখায় তেতিয়ালৈকে ব্ৰাশেৰে ব্লেন্ড কৰি থাকিব লাগে Tinito foundation logo to important so tinito olop logai loisu jiman khini jaga mo ulai thake gute dinir jaga khinte moi foundation logam even moi back side e logao jete moi actually ulai jao so all done next moi concealer logam moi packer take cover concealer to use korim etia মই পেকৰ 219 ব্ৰাশ ডাল লৈছো কনসিলাৰ ব্ৰাশ এডাল খুব ধুনিয়াকে এডাল ব্ৰাশৰ সহায়ত কনসিলাৰ খিনি ব্লেন্ড হৈ যায় লগতে আইলিড খনটো গুড এমাউন্টত কনসিলাৰ লগাবলৈ নাপাহৰিব যদি আপুনি আপোনাৰ আই মেকআপটো ড্ৰামাটিক আৰু ইন্টেন্স হোৱাটো বিচাৰিছে গটিকে ইয়াত মই দেখুৱাৰ ধৰণে গুটেই চকুৰ পটাখন তাৰ পিছত চকুৰ ইনাৰ কৰ্নাৰছ কেটা আৰু চকুৰ তলৰ অংশখিনি আপুনি কনসিলাৰটো ভালকৈ লগাই ল'ব পাৰে লগতে মই চকুৰ সাইডৰ ফালে হেয়াৰ লাইনৰ ফালে অলপমান কনসিলাৰ লগাও তেতিয়া মুখখন অলপ লিফটেড দেখায় আৰু অলপ বহলো দেখায় বহল দেখায় মানে মুখৰ শেপটো অলপ ৰাউন্ড দেখায় ইয়াৰ পিছত কনসিলাৰটো মই মোৰ মুখৰ হাই পইণ্টছ বিলাক আৰু য'ত ডাৰ্ক স্পট আছে তাতো লগাই লৈছো যেনে নোজ ব্ৰিজত আৰু উঠৰ চাৰিওকাষে এই লাইনডাল যিমান মিহি হয় সিমানেই ভাল সিমানে আপোনাৰ নাকটো মিহি আৰু পইণ্টেড দেখাব মানে জুঙা দেখাব
কনসিলাৰৰ যিখিনি ব্ৰাশত থাকি গ'ল সেইখিনি মই আইব্ৰাউ দুডালৰ মাজত লগাম কাৰণ আমাৰ এই জেগাখিনিও অলপ ব্ৰাইটেন হৈ থাকিলে মুখৰ শেপটো দেখাত ভাল লাগে ইনিও আপোনাৰ যেতিয়া লাইটে হিট কৰে তে কপালৰ এই জেগাখিনি ব্ৰাইট হৈ থাকে সো আমি হেতুৱে কৰিব গৈ আছো কনসিলাৰ সহায়ত ক্ৰীম কণ্টুৰিঙৰ বাবে মেবেলিনৰ ভি ফেস ডুও কণ্টুৰ ষ্টিকডাল লৈছো ইয়াৰে ব্ৰাউন কালাৰ শেডটো দি মই ফৰহেড চিকবোনৰ তলত আৰু জ লাইনত কণ্টুৰিং কৰিম যেটো এইখিনি জেগাত মই কনসিলাৰ লগাইছিলো তো কপালৰ কণ্টুৰিঙৰ লাইনডাল মই এইখিনিতে ফিনিশ কৰিম ব্লেন্ড কৰিবৰ কাৰণে মই ব্ৰনছনৰ এই ব্ৰাশডাল লৈছো কণ্টুৰ এপ্লাই কৰিবলৈ যিডাল ব্ৰাশ ইউজ কৰিব হেডাল অলপ ডেন্স হোৱা উচিত মানে ঠিক হ'ব লাগে তেতিয়া ক্ৰীম কণ্টুৰ বা ক্ৰেয়ন কণ্টুৰ বিলাক খুব ধুনীয়াকৈ ব্লেন্ড হয় আদাৰৱাইজ আপুনি স্পঞ্জো ব্যৱহাৰ কৰিব পাৰে নহবা আপুনি আঙুলি দিও ব্লেন্ড কৰিব পাৰে কিন্তু ব্ৰাশেৰে সোনকালে এপ্লাই হয় এতিয়া নোজ কণ্টুৰিঙৰ বাবে মই কণ্টুৰ ষ্টিকডালৰ সহায়ত নোজ ব্ৰিজৰ দুইটা সাইডে দুডাল লাইন আঁকিছো এই লাইন দুডাল মই আঙুলিৰে ব্লেন্ড কৰিম নহবা খুব মিহি ব্ৰাশ এডাল ল'ব লাগে কাৰণ কণ্টুৰিং খিনি মই য'ত এপ্লাই কৰিছো তাৰ পৰা অকনো ইফাল হিফাল হ'বলৈ দিবলৈ নিবিচাৰো এতিয়া কণ্টুৰ ষ্টিকডালৰ আনটো সাইডে আছে হাইলাইটাৰ এটো মই লগাই লম মোৰ মুখৰ হাই পইণ্টছ বিলাকত কণ্টুৰ লাইন দুডালৰ একেবাৰে মাজে মাজে লগাম চিন এৰিয়াত অলপ লগাম বাস হৈ গ'ল আঙুলিৰেও ব্লেন্ড কৰিব পাৰি কিন্তু ইভেনলি ডিস্ট্ৰিবিউট কৰিবৰ কাৰণে স্পঞ্জডাল ব্যৱহাৰ কৰিলে বেছি ভাল হয় এইটো আঙুলিৰে কৰি দিব পাৰি মিহি হ'ব লাগে ন ক্ৰীম প্ৰডাক্টছবোৰ এপ্লাই হৈ যোৱাৰ পিছত মই এতিয়া মুখখন সেট কৰিম আৰু সেট কৰিবৰ বাবে মেবেলিন ফিট মি লুজ পাউডাৰ এটা ল'ম সেট নকৰিলে এনেকুৱা ধৰণৰ লাইনবোৰ পৰি থাকে মুখত আৰু ইয়াৰ ওপৰত বাকিবোৰ মেকআপ প্ৰডাক্ট ভালকৈ ব্লেন্ড নহব তেতিয়া আৰু পাউডাৰটো লগাবৰ কাৰণে মই পেকৰ পাউডাৰ পাফটো ল'ম পাউডাৰ পাফ এখন যদি নাথাকে অল্টাৰনেটিভলি আপুনি ফাউণ্ডেশ্যন ব্লেন্ড কৰিবলৈ লোৱা ব্ৰাশডাল বা স্পঞ্জডালৰ সহায়তো পাউডাৰখিনি এপ্লাই কৰিব পাৰে কাৰণ হেমেকা স্পঞ্জ বা ব্ৰাশডালৰ সহায়ত লগালে পাউডাৰখিনি মুখত বৰ বেছি শুকান ফিল নহয় নেক্সট মই আইব্ৰাউজ কেইডাল ফিল কৰি ল'ম আৰু আইব্ৰাউৰ শ্বেপ দিবলৈ মই গ্লেম কাৰ্লছৰ পাউডাৰ আইব্ৰাউ প্ৰডাক্টটো ইউজ কৰিম পেলেটৰ পৰা মই গ্ৰে আৰু ব্লেক দুটা শ্বেড মিক্স কৰি লগাইছোঁ কাৰণ ষ্ট্ৰেইট অৱে ব্লেক কালাৰ এটা লগাই দিলে আইব্ৰাউ কেইডাল নেচাৰেল নেদেখাব ব্ৰাশডাল মই পেলেটটোত থকা ব্ৰাশডালে ব্যৱহাৰ কৰিছোঁ আৰু আইব্ৰাউখিনি আঁকি হৈ যোৱাৰ পিছত এতিয়া মই আইব্ৰাউৰ দুইটা সাইড ওপৰফালে আৰু তলফালে অলপমান কনসিলাৰ লগাম আৰু ব্ৰাউৰ শেপটো ধুনীয়াকৈ ডিফাইন কৰিম লগতে কিবা যদি মিষ্টেক হৈছিলে ব্ৰাউ আঁকোতে সেইখিনিও এলিমিনেট হৈ যাব ইয়াৰ পিছত মই আই মেকআপৰ ফালে যাম আৰু মই আজি ব্যৱহাৰ কৰিম মেকআপ ৰেভলিউচনৰ সোফ এক্সট্ৰা স্পাইচ পেলেটৰ পৰা পিচি লাইট ব্ৰাউন শ্বেড এটা মই ক্ৰিজ লাইনৰ ওপৰত ট্ৰানজিশন শ্বেড হিচাপে এপ্লাই কৰিছোঁ মিহি ব্ৰাছ এডালৰ সহায়ত এপ্লাই কৰাৰ পিছত এডাল ফ্লাফি ৰাউণ্ড ব্ৰাছৰ সহায়ত ডিফিউজ কৰি দিছোঁ যাতে হাৰ্শ লাইন নাথাকে তাৰপিছত এডাল খুব মিহি ব্ৰাছ লৈছোঁ ক্ৰিজ লাইনত ডাৰ্ক ব্ৰাউন কালাৰ শ্বেডটো এপ্লাই কৰিবৰ কাৰণে ব্লেন্ড কৰিবলৈ অকণমান তাতকৈ মোটা ব্ৰাছ এডাল লৈছোঁ এনেকৈ ডাৰ্ক শ্বেড এটা এপ্লাই কৰিলে ক্ৰিজ লাইনটো খুব ধুনীয়াকৈ ডিফাইন হৈ যায় তাৰপিছত মই অলপ পাৰ্পল মৰুন কালাৰৰ শ্বেড এটা লৈছোঁ আৰু লোৱাৰ লেছ লাইনত প্লাছ ইনাৰ কৰ্নাৰৰ ফালেও এপ্লাই কৰিছোঁ দেন যোনটো ব্ৰাউন কালাৰৰ শ্বেড ওপৰত এপ্লাই কৰিছিলোঁ সেইটো মই তলৰ লোৱাৰ লেছ লাইনতো এপ্লাই কৰি ল'লোঁ তাৰপিছত আইলিডৰ একেবাৰে ওপৰত এপ্লাই কৰা পিচি ব্ৰাউন শ্বেডটোৰে লোৱাৰ লেছ লাইনডাল ডিফিউজ কৰি দিছোঁ তাৰপিছত পেলেটৰ পৰা এটা সিলভাৰ কালাৰৰ শিমাৰ আইশ্বেডো ল'ম যোনটো খুব বেছি পিগমেণ্টেড হয় বেলেগ কোনো আইশ্বেডৰ পেলেটতে মই ইমান পিগমেণ্টেড সিলভাৰ কালাৰৰ শ্বেড পোৱা নাই
সাধাৰণতে মিডিয়াম ৰেঞ্জৰ যিকোনো আইশ্যাডো প্যালেটৰ শিমাৰ আইশ্যাডোবোৰ আঙুলিৰে লগালে বেছি ভালকৈ এপ্লাই হয় কিন্তু এইটো আইশ্যাডো প্যালেটৰ যোনটো এইটো সিলভাৰ শিমাৰটো ব্ৰাশেৰে লগাওঁতে খুব ধুনীয়াকৈ এপ্লাই হৈছে লগতে এইটো পিংক কালাৰৰ শেডটো মই ইনাৰ কৰ্নাৰত লগাইছো আৰু ব্ৰাশেৰে খুব ধুনীয়াকৈ এপ্লাই হৈছে এতিয়া মই ফেসেস কানাডাৰ ইংক লাইনাৰটো লৈছো আৰু মই আপাৰ লেশ লাইনৰ কে লগে লগে খুব মিহিকে এডাল উইং লাইনাৰ আকিছো লগতে মই লোৱাৰ লেশ লাইনৰো ইনাৰ কৰ্নাৰৰ ফালে আৰু আউটাৰ কৰ্নাৰৰ ফালে অলপমানকে আকিছো আৰু ৱাটাৰ লাইনৰ মাজৰ অংশখিনি মেবেলিনৰ 24 আৱাৰ কাজল ডালেদি ফিল কৰি লম এতিয়া মই ৰিমেলৰ 3D লেশ মাস্কাৰাটোৰ সহায়ত লোৱাৰ লেশ লাইন আৰু আপাৰ লেশ লাইনত অলপমান মাস্কাৰা লগাই লম এনেকুৱা ধৰণৰ মাস্কাৰা ওৱান ডেডি আই লেশেছ খিনি দীঘল দেখায় এতিয়া ফাইনালি মই চকুৰ ইনাৰ কৰ্নাৰ লগোৱা পিংক শেডটো ব্ৰাউ বনতো লগাই ললো আই মেকআপ শেষ হোৱাৰ পিছত মই এতিয়া মুখত পাউডাৰ প্ৰডাক্টখিনি লগাই লম আৰু প্ৰথমতে মই লগাইছো লৰিয়েলৰ এটা ব্ৰঞ্জাৰ মই লগোৱা শেডটো হৈছে সানকিছ আৰু এইটো এটা মেট ব্ৰঞ্জাৰ সানকিছ শেডটো মিডিয়ামৰ পৰা লাইট স্কিন টোন থকা সকলৰ বাবে ডিপাৰ স্কিন টোন থকা সকলৰ কাৰণে আৰু এটা শেড আছে কিন্তু সেই শেডটো অলপমান ৱাৰ্ম টোনত পৰিব কিন্তু এই ব্ৰঞ্জাৰটো খুব ভাল লাগে মোৰ লগালে খুব নেচাৰেল দেখায় ব্ৰঞ্জাৰৰ পিছত এতিয়া মই ব্লাশাৰ লগাম আৰু তাৰ বাবে মই লেকমিৰ এটা পিংক কালাৰৰ ব্লাশ লৈছো ইয়াৰ শেডটো মই ডেসক্ৰিপচন বক্সত লিখি দিম কিন্তু এইটো একদম ফ্ৰেছ ডে টাইমত লগোৱা এটা পিংক কালাৰৰ শেড আৰু এইটো লগোৱাৰ পিছত মুখখন খুব সতেজ যেন দেখায় নাও এই সাইডটো কিমান ফ্ৰেছ লাগিছে এই সাইডটোতকে ইয়াৰ পিছত হাইলাইটাৰটো লগাম মই মেবেলিনৰ মাষ্টাৰ ক্ৰোম হাইলাইটাৰ আৰু ইয়াৰ শেডটো হৈছে ৰ'জ গোল্ড এইটো এটা পিংকিশ গোল্ডেন শেড আৰু মোৰ পিংক কালাৰ ব্লাশাৰটোৰ ওপৰত দেখাত খুব ভাল লাগিছে এতিয়া ফাইনালি মোৰ লিপষ্টিকটোৱে বাকি আছে লিপষ্টিকৰ বাবে আজি মই একদম লাইট পিংক কালাৰ লিপষ্টিক এটা চুজ কৰিম আৰু সেইটো হ'ল লেকমি ফৰএভাৰ মেট কালেকশ্যনৰ নিউড হিউ শেডটো দেখিলে গম পাইছে যে কিমান লাইট কালাৰৰ পিংক শেড হয় but light holeo etu eta warm color shade so deeper skin thoka hokoleo etu lipstick logabo pare etia mo utkhol lining korim Nykaa lip liner di yar shade tu hoise chocolate boy लिपस्टिक टूथ को अलपमान डीप शेड है तो सो मेकअप कम्प्लीट हो गई इतना मैं खाली मेकअप खिनि सेट करिम एटा सेटिंग पाउडर कबले लैसिलो सेटिंग स्प्रे दी पेले और एटू फेसेस कैनाडार सेटिंग स्प्रे हाइड्रेटिंग फिनिशर बारे পাঞ্জৰ সহায়ত গুটি মুখতে ডিস্ট্ৰিবিউট কৰি দিলো সানৰ মেখেলা জোৰ পিন্ধি আৰু জুৱেলাৰীখিনি পিন্ধি এইটো মোৰ ফাইনেল লুকটো এই অক্সিডাইজ সিলভাৰ নেক পিছডাল মই মিন্ত্ৰাৰ পৰা লৈছিলো লিংকটো তলৰ ডেসক্ৰিপচনত দি দিম লুকটো চাই কেনেকুৱা পালে কমেন্ট বক্সত জনাব আৰু লাইক এটা কৰিবলৈ নাপাহৰিব মোৰ আগৰ ভিডিঅ'বোৰ চাবৰ বাবে এই দুখন প্লেলিষ্টত ক্লিক কৰিব পাৰে আৰু আপোনালোকক নেক্সট ভিডিঅ'টোত আকৌ লগ পাম তেতিয়ালে বাই